কি দিছে আৰু কোৰ্টৰ অৰ্ডাৰ পোৱাৰ পিছৰ পৰা পাৰ প্ৰচিডিউৰ ফ'ল' কৰি ডিছপ'জ কৰা গৈছে আৰু আছাম গভৰ্ণমেণ্টৰ এইটো যোনটো এপ্ৰ'চ লৈছে যে এইখিনি চিজ কৰি ডিছপ'জ কৰে সেইটো মানে ভাল মানে এইটো লৈছে প্ৰচেছটো লৈছে। ইয়াতে গাঞ্জা আৰু বাৰ্মিজ সিগাৰেট মিলাকৰ ধান কৰিছোঁ। গাঞ্জা আছিলে এটা কেছত আছিলে 1080 kg, সেকেন্ড কেছত আছিলে 74 kg। আমি রিপ্রেজেন্টেটিভ স্যাম্পল লোৱাৰ পিছত আর প্রপারলি ওয়েট কৰাৰ পিছত দেখিলোঁ কি ওয়েট जो আছে 2.29% কমিছে। এইটো কেতিয়াবা ময়েশ্চাৰ जो আছে গাঞ্জা যেতিয়া পেক কৰা যায় তো ময়েশ্চাৰ থাকিলে ওয়েটটো কমি যায়। আমি চেষ্টা কৰোঁ কি যিমান সোনকালে ড্ৰাগছবিলাক সাইকোট্ৰপিক সাবষ্টান্সেছ আছে থানাত নাৰাখি দেৰি নকৰি এক মাহৰ ভিতৰত মাননীয় ন্যায়ালয়ৰ পৰা অৰ্ডাৰ লৈ পেলাই আমি ধান কৰিবৰ কাৰণে চেষ্টা কৰোঁ। কেতিয়াবা দেৰি হয় এইটো কাৰণে কি FSL ৰিপৰ্ট আমি অলপ দেৰি কৰি পাওঁ কেতিয়াবা। এতিয়া আমি ফিউচাৰ কাৰণে যিমান ড্ৰাগছ আমাৰ ইয়াতে চিজ কৰিছে আজি আমি SPGM সাহেবৰ লগত কথা পাতি আছিলোঁ কি সোনকালে ড্ৰাগ ডিছপ'জেলৰ পৰা যেতিয়া অৰ্ডাৰ আহি যায় তো আমাৰ কাৰণে সুবিধা হয়। মাননীয় ন্যায়ালয়ে অৰ্ডাৰ দিয়াৰ পিছত এইটো অৰ্ডাৰ কপি ডিষ্ট্ৰিক্ট ড্ৰাগ ডিছপ'জেল কমিটিত আহে তেওঁলোকৰ ফিক্স কৰে এটা ডেট আৰু সময় আৰু স্থান নিৰ্ধাৰণ কৰে। স্থান এনেকুৱা হ'ব লাগে য'ত মানুহ অলপ দূৰ থাকে বাছ ওচৰত নকৰে। ইয়াতে আপুনি দেখিছে কি আমি যথেষ্ট কেয়াৰ লৈছোঁ। পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰাই আমি এটা চাৰ্টিফিকেট ল'ব লাগে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ আহিছে। আমি প্লাষ্টিক বা এনে जो নন বায়োডিগ্ৰেডেবল মেটেৰিয়েল আছে এনেকুৱা ড্ৰাগৰ লগত আমি সদায় কেয়াৰ কৰোঁ কি লগত নাজলে তেতিয়া আৰু ইয়াতে লোকেল এৰিয়াত পলিউশ্যন না হয়। আৰু মই আপোনাৰ থ্ৰু সামাজিক বন্ধু বান্ধৱীৰ থ্ৰু মই আপিল কৰিছোঁ ৰাইজক কি ড্ৰাগছৰ পৰা দূৰ থাকিব লাগে। ড্ৰাগছ বহুত বেয়া বস্তু হয় আৰু গোটেই পৰিয়াল আৰু মানুহ ব্যক্তিগত হিচাপে নহয় খালি পৰিয়াল আৰু সমাজ হিচাপে সবক ধ্বংস কৰে এইটো। তো আমি ড্ৰাগছ কাৰণে যদি কিবা খবৰ পালে লগে লগে পুলিচক জনাব লাগে।